ভাল লাগিছে আজি দিনটো গৰীব দুখীয়া পৰিয়ালক আমি কিছুমান সামগ্ৰী দিব পৰা এটা সুযোগ আমি পাইছোঁ বিশেষকৈ বিটিআৰ গভৰ্ণমেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ আমলত বিভিন্ন গাঁৱে হওক চহৰে হওক গৰীব দুখীয়া মানুহৰ কাৰণে কিছুমান দিশত আৰ্থিক সাহায্য আৰু কিছুমান দিশক বস্তুৰ দ্বাৰাই সাহায্য কৰা আমি পাবলৈ সক্ষম হৈছোঁ আৰু বিশেষকৈ বিজনী নগৰ হিচাপে আমি এইবুলিও নহয় আমি যোৱা 2 মাহ আগতো বহুতখিনি বস্তু আমি বিতৰণ কৰিছোঁ বিশেষকৈ দৰিদ্ৰ পৰিয়াল বুলি ক'লে চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা হিতাধিকাৰী PMAYৰ তেখেত এই পৰিয়ালসকলৰ কাৰণে হোমলাইট দিয়া হৈছিল বিশেষকৈ আমাৰ বিজনী নগৰত ঘনে ঘনে যেহেতু কাৰেণ্টৰ শ্বাটডাউন হয় পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে ল'ৰা ছোৱালীৰ সেই দিশটো চাই আমাৰ চৰকাৰে হোমলাইট যোগান ধৰাৰ ব্যৱস্থা লৈছে সেই মৰ্মেই আমি বিজনী মিউনিচিপাল বৰ্ডৰ তৰফৰ পৰাই বিভিন্ন ৱাৰ্ডৰ পৰা কমিশনাৰসকলৰ সহযোগিতাত আমি দৰিদ্ৰসকলক হিতাধিকাৰীসকলক আমি বাছনি ওলাইছে আৰু এইবুলিও এইবাৰ আজি আমি 52খন পৰিয়ালক হোমলাইট বিতৰণ কৰা হ'ল আৰু কিছুমান চৰকাৰী ঘৰ পাবলৈ সক্ষম নোহোৱা বঞ্চিত হোৱা কিছুমান পৰিয়াল আছে বিশেষকৈ মাটি ঠিক নোহোৱাৰ কাৰণে আমি চৰকাৰী আৱাস আমি দিব পৰা নাই তেখেতসকলক মানে কিছুমান দৰিদ্ৰ আছে ফেমিলি টিন কিনিব নোৱাৰে ভাঙা ফুটা ঘৰত বসবাস কৰি আছে তেখেতসকলক আমি বাছি ওলাই যেহেতু টিন আমি কিনি দিব নোৱাৰে আপাতত টেম্পৰাৰী এটা সমস্যা সমাধান হোৱাৰ কাৰণে আমি টাৰ্পলিন দিছোঁ গোটেই এইবাৰ আজি 127খন পৰিয়ালক আমি তিৰপাল আমি দিবলৈ সক্ষম হৈছে আৰু তাৰপিছত আমি দেখা পাইছোঁ বিজনীত ফুটপাথ ড্ৰেনৰ ওপৰত কিছুমান সৰু সৰু ব্যৱসায় কৰা ফাষ্ট ফুড দোকান দিয়া চাহ দোকান দিয়া শাক পাচলি দোকান দিয়া তেখেতসকলক আমি বহুত দিনৰ পৰা চাই আছোঁ খেদিবও নোৱাৰে গুচাবও নোৱাৰে গৰীব মানুহ তো সেইবিলাক আমি চাই চিন্তি এইবাৰ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা এটা সুযোগ আগবঢ়াইছে মানে ভানকাৰ মানে ঠেলাৰ দৰে ঠেলি যিকোনো জায়গাত যিকোনো ঠাইত ফাষ্ট ফুড চাহ দোকান কিবা সৰু সুৰা দোকান দিব পৰা সুবিধা দিছে সেইকাৰণে আমি এইবাৰ চৰকাৰৰ পৰা 7খন এটা ভ্যান কাৰ্ড আমি পাবলৈ সক্ষম হৈছোঁ তাকেও আমি বিভিন্ন স্থানত মানে দোকান দি থকা ব্যক্তিসকলক আমি চাইছোঁ তেখেতসকলক গৰীব যেহেতু দৰিদ্ৰ পৰিয়াল তেওঁলোকে চলাই আছে তো গতিকে তেখেতসকলক আমি বাছি ওলাই আজি 7খন ভানকাৰ এইটো আমি দিছোঁ আৰু এইটো উদ্দেশ্য হ'ল আমাৰ যেহেতু পৰিয়াল চলাব লাগে তেখেতসকল নিশ্চয় এই গাড়ী দি মানে য'ত প্ৰয়োজন আছে তাত গৈ ঠেলি লৈ যায় তাত মানে সুন্দৰভাৱে হাইজেনিকভাৱে কিছুমান বস্তু খোৱা বস্তুবিলাক যোগান ধৰিব পাৰে তাৰ দ্বাৰাই নিশ্চয় পৰিয়ালে উপকৃত হ'ব সেইখিনি আশা ৰাখি আমি 7খন ভ্যান আজি বিতৰণ কৰা হ'ল তো গতিকে পৰ্যায়ক্ৰমে আমি আমাৰ চৰকাৰৰ পৰা তেনেকৈ সাহায্য আগবঢ়াই আছে বঢ়াব আৰু বিভিন্ন মই কৈছোঁ যে বিজনী নগৰখন বহুত উন্নত পৰিৱৰ্তন হ'ল এতিয়া ৰাস্তা ঘাট চলি আছে আমাৰ চৰকাৰৰ আমলত অন্ধকাৰ হৈ আছিল ৰাস্তা ঘাটে পোহৰৰ কাৰণে খুব মানে কমপ্লেইন আছিল এতিয়া আমি ষ্ট্ৰীট সোলাৰ লাইট যোগেদি আমি পোহৰ দিবলৈ সক্ষম হ'ল বিজনী নগৰত তো পোহৰৰ কাৰণে আগৰ দৰে অন্ধকাৰত থাকিব নোৱাৰে দিনে ৰাতি অন্ধকাৰত ঘূৰিব পৰা সুবিধাটো হ'ল তো সেইকাৰণে মানে আমাৰ বিজনীবাসী উপকৃত হ'ল সকলোৱে মানে ভাল পাইছে আকৌ আমি ডাঙৰ সোলাৰ লাইট হাইমাৰ্চ ইনষ্টলেশ্যন হ'ব এইখিনি ইনষ্টলেশ্যন হোৱাৰ পিছত আমাৰ বিজনী নগৰখন পুৰা পোহৰ হৈ যাব কোনো অন্ধকাৰত থাকিব নোৱাৰে
তো গতিকে ভাল পাইছোঁ আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰু আমি কিছুমান বস্তু পাবলৈ সক্ষম হৈছে য'ত মানে প্ৰয়োজন সাপেক্ষে আমি লিখি আছোঁ